नमस्कार स्वागतम जनाइছো मोर यूट्यूब चेनेলৰ অন্যটি ভিডিঅলৈ। আজি হৈছে 20 এপ্ৰিল বহাগ আৰু অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ আজি 6 তাৰিখ সানডে দেওবাৰ হয়। আজি মই বিহুৰ আৰম্ভণিতে শুভেচ্ছা যাচিব নোৱাৰিলো, গতিকে আজি বিহুৰ 7টা বিহুৰ শেষৰ দিনটোত আজি মই মোৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক অভিনন্দন আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। শেষৰ দিন বুলি ক'ব নোৱাৰি, বিশেষ 7টা বিহুৰে শেষটো আজি, কিন্তু আমিতো বহুতেই বহাগৰ মাহটোৱে বিহু পালন কৰি থাকো। এই বছৰহে এনেকুৱা দিন আহিলে বিহু ভালদৰে পালন কৰিব পৰা নাই, তথাপিও ৰুমৰ ভিতৰতে অকণমান পালন কৰিছো, একেবাৰে নকৰাকেও থকা নাই। কাৰণ আমাৰ অসমীয়া মানুহৰ বিহু বুলি ক'লে ক'বই নালাগে, আৰু বহাগ বিহু ৰঙালী বিহু হাতখন কৰে, ঢোল পেপা মাতে। এইবাৰ ঢোল পেপা মাত নাই, তথাপি টিভিতে যি চাইছো আৰু টিভি মোবাইলত চাইছো, আৰু ঘৰৰ ভিতৰতে অকণমান পালন কৰিছো। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰ চাব পাৰিব যদি ভাল লাগে। পিঠা পনা বনাইছিলো, ভিডিঅ' কৰিছিলো, মোবাইলৰ প্ৰব্লেম হোৱাৰ কাৰণে সেইবোৰ দেখুৱাব নোৱাৰিলো। যি কি নহওক, পিছত আকৌ বিহু আহিব, তেতিয়া দেখুৱাম সেইবোৰ। আৰু মোৰ এজনী কণমানি আছে, তাইও অকণমান নাছিলে ঘৰৰ ভিতৰতে, তাইৰ নাচো অকণমান উপভোগ কৰিব। এজনী আমাৰ সন্মানজনী বলকচোন চাওঁ। চেনায়ো ঢোলতিয়া না গৈ নাচো, ও ঢোল বালে নাচো মই, পেপা বালে নাচো মই, ও যাবগৈ ৰঙালী বিহু। ভালো লাগে টিপিং টিপিং কলি জাকতে, মৰম লাগে চেনে লাগে তোমাকে সিপিৰি কি লাগে, চেনি 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 মাই মোৰ বুকু তুমি ললা ঠাই, মিচিকি আই হাঁহিলে লাহি কঁকাল ভাঙিলে আমনি লাগে চাই চাই, ভালো লাগে টিপিং টিপিং কলি জাকতে, মৰম লাগে চেনে লাগে তোমাকে সিপিৰি কি লাগে। আচ্ছা।